এইটো হৈছে এটা এনেধৰণৰ মাছৰ ৰেচিপি যিটো বৰ্তমান দিনত যিকোনো বিয়া সভা পাৰ্টি সেলিব্ৰেচনত খোৱা জেগাত পাবই। ৰেচিপিটো হৈছে চিলি ফিছ। সৰু সৰুকে কাটি থোৱা মাছ পিছত দি দিলো জিৰা গুৰি, খুন্দি থোৱা আদা নহৰু আৰু নিমখ হালধি, লগত দিছো কৰ্ণফ্লাৱাৰ আৰু ৰেড চিলি। এতিয়া ভালদৰে সানি লৈ গৰম কেৰাহীত ভাজি লম। মাছখিনি ভজালৈকে কেপচিকাম, পিঁয়াজ আৰু নহৰু কাটি ললো। বাতি এটা লৈ তাত টমেটো চচ, চয়া চচ, অলপমান জিৰা গুৰি, ধনিয়া গুৰি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান লৈ ভালকৈ পেষ্ট এটা বনাই ললো। এনেকে যদি পেষ্টটো আগতে বনাই লোৱা যায়, চিলি ফিছ বনোৱাত বহুত সহজ হৈ যায়। মাছখিনি ভাজি হোৱাত একেখন কেৰাহীতে পিঁয়াজ, নহৰু, কেপচিকাম একেলগে দি তাত জোখমতে নিমখ দি অলপমান ভাজি ললো। 2 মিনিটমান ভজাৰ পিছতে বনাই ৰখা পেষ্টটো দি মাছখিনি দি দিলো আৰু এয়া ৰেডি চিলি ফিছ মানে জলকীয়া মাছ। এতিয়া আৰু চিলি ফিছ খাবলৈ বিয়া আৰু পাৰ্টিলৈ যাব নালাগে, ঘৰতে বনাওক আৰু